ৰাতি এনেকৈ ঘৰৰ সকলোৱে বেলুন ফুলোৱাত লাগি গৈছোঁ আৰু মা বা এইফালে আছে আৰু প্ৰতাপ বাঢ়িছে বতৰ এনেকুৱা হৈ আছে আৰু আমাৰ ঘৰৰ কি অৱস্থাই নাইকিয়া বেলুন ফুলাই থৈছে আৰু অলপ ফুলাবলৈ আছে। আমাৰ ঈশানৰ অন্নপ্ৰসন সেইটো কাৰণে অলপ ৰেডি হৈ গ'লোঁ এতিয়া অলপ পাছতে তাৰ ভাত মুখত দিয়া হ'ব তাকো আপোনালোকক দেখাই থাকিম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব কি ৰিচান পুৱা টোপনি গৈছে টোপনিৰ পৰা তাক উঠাই অনা হ'ল সেইটো কাৰণে ই চাবলৈ লাগিছে অলপ আমনিও কৰিছিলে এতিয়া ভাল হ'ল এতিয়া প্ৰথম তাক মামায়েকে ভাত মুখত দিব